সোশ্যাল মিডিয়া যোগে আমি এটা কথা জানিব পাৰিছোঁ যে যোৱাকালি যোগেশ্বৰ কলিতাই আমাৰ অৱৰ সুৰক্ষা সমিতিৰে আন এটা গোটৰ যিটো সম্পাদক আমি কিছুদিন আগত যোগেশ্বৰ কলিতাৰ গোট আৰু আমি একেলগে লগ লাগি কাম কৰাৰ এটা সিদ্ধান্তত উপনীত হৈছিলোঁ এক গোট হৈ আমি সকলো সময়তে এক গোট হৈ কাম কৰাৰ সিদ্ধান্ত লৈ আমি যোৱা কেইদিন আমি আগবাঢ়িও আছিলোঁ আমি হঠাৎ যোৱাকালি এটা কথা জানিব পাৰিলোঁ দেখিব পালোঁ যে সোশ্যাল মিডিয়া যোগে যে যোগেশ্বৰ কলিতাই ইতিমধ্যে আমাৰ সমাগত লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীজনক সমৰ্থন আগবঢ়াইছে। এই সম্পৰ্কত আমি অৱৰ সুৰক্ষা সমিতি অসমে এটা কথা ক'ব বিচাৰিছোঁ যে যোৱাকালি যোগেশ্বৰ কলিতাদেৱে যিটো কথা ঘোষণা কৰিলে সেইটো তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত ঘোষণা। আমি যোগেশ্বৰ কলিতা অৱৰ সুৰক্ষা সমিতিৰ জন্মলগ্নৰে পৰা লাগি থকা এজন নেতা হিচাপে তেওঁক আমি শ্ৰদ্ধা কৰোঁ, আমি সন্মান কৰোঁ। তেওঁক আমি আজিলৈকে কোনো ধৰণৰ এনেকুৱা হেৰিত আমি বাৰে বাৰে তেওঁক আমি অনুৰোধ জনাই আহিছোঁ যে এনেকুৱা স্পৰ্শকাতৰ যিবিলাক সিদ্ধান্ত এই সিদ্ধান্তসমূহ আমি একেলগে লগ লাগি আমি আগবাঢ়ি যাম। সমাগত যি লোকসভা নিৰ্বাচন আমি সমাগত লোকসভা নিৰ্বাচন বুলিয়েই নহয়, আমাৰ লোকসভা নিৰ্বাচনটো কোকৰাঝাৰ সমষ্টিৰ যিটো নিৰ্বাচন লোকসভা নিৰ্বাচন এই নিৰ্বাচনটোক কোকৰাঝাৰ সমষ্টিত বসবাস কৰা বা BTD অঞ্চলত বসবাস কৰা অৱৰৰ যিসমূহ ৰাইজ এই ৰাইজে এটা তাৰমানে চেণ্টিমেণ্ট বুলি ভাবে যাক য'ত ইয়াৰ আমাৰ অৱৰ ৰাইজৰ আমাৰ আৱেগ আৰু অনুভূতি জড়িত হৈ আছে। গতিকে এই সমাগত এই যিটো নিৰ্বাচন এই নিৰ্বাচনটোক লৈ হেতালি নেখেলিবলৈ আমি প্ৰতিটো পক্ষকে আমি আহ্বান জনাইছিলোঁ। আমি কৈছিলোঁ যে অৱৰ ৰাইজৰ আৱেগ আৰু অনুভূতিক বন্ধকত থৈ যাতে কোনো এটা হাতকৰি সিদ্ধান্ত লোৱা নহয় এই সম্পৰ্কে আমি সকলো পক্ষকে আমি অনুৰোধ জনাইছিলোঁ। তৎসত্ত্বেও আমি যোগেশ্বৰ কলিতাই যোৱাকালি যিটো ঘোষণা কৰিলে এইটো অৱৰ সুৰক্ষা সমিতিৰ ঘোষণা নহয়। অৱৰ সুৰক্ষা সমিতিয়ে তৃণমূল কংগ্ৰেছক সমৰ্থন দিয়া নাই। আমি সমৰ্থন দিবলৈ এতিয়াও বহুদিন বাকী আছে। সমৰ্থন যেতিয়া দিব লগা হয় কেতিয়া হয় যেতিয়া মানে এগৰাকী প্ৰাৰ্থীৰ নমিনেশ্যনটো একচেপ্ট হয়। আজি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ নমিনেশ্যন একচেপ্ট হয় নহয়, তেওঁ ইলেকশ্যন নেখেলে আজি তেওঁক দলে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে, তেওঁ দলৰ প্ৰাৰ্থী, তেওঁ বৰ্তমান নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে তেওঁ ইতিমধ্যে ফৰ্মেলিটিজ পূৰা কৰা নাই বা ফৰ্মেলিটিজ হোৱা নাই। যেতিয়া তেওঁলোকৰ নমিনেশ্যন একচেপ্ট হ'ব তেতিয়া সমৰ্থনৰ কথাটো আহিব। আজি আমি কাৰোবাক কাক সমৰ্থন দিম কাক নিদিম এই কথাটো হ'ব নোৱাৰে। কাৰণ যদি গৌৰীশংকৰ শৰণীয়াৰ নমিনেশ্যন যদি বাতিল হয়, গৌৰীশংকৰ শৰণীয়াই যদি পাছত যদি বোলে নমিনেশ্যনটো উইথড্ৰ কৰে তেতিয়া আমি যদি তেওঁ সমৰ্থন দিওঁ তেতিয়া আমি কি কৰিম? গতিকে এনেকুৱা কিছুমান কথা আছে যিবিলাক কথাৰ কাৰণে আমি যেতিয়ালৈকে এই নমিনেশ্যন উইথড্ৰৰ দিন পাৰ হৈ নাযায় তেতিয়ালৈকে আমি কাক সমৰ্থন দিম কাক নিদিম এইটো কথা আমি ক'ব নোৱাৰোঁ। আমি বুলিয়েই নহয়, কোনো পলিটিকেল পাৰ্টিয়ে হওক বা কোনো দল সংগঠনেই হওক এই কথাটো আজিয়ে সিদ্ধান্ত ল'ব নোৱাৰে। যোগেশ্বৰ কলিতাই হঠাৎ কিয় এনেকুৱা সিদ্ধান্ত ল'লে আমি বুজি নাপাওঁ, আমি ক'বও নোৱাৰোঁ। তথাপি তেওঁক আমি আজি এই মিডিয়া যোগে আমি যি সংবাদ মাধ্যম যোগে আমি তেওঁক আহ্বান জনাইছোঁ যে তেওঁৰ যিটো এই সিদ্ধান্তটো বাতিল কৰক। এইকাৰণেই বাতিল কৰক যে যিহেতু আমি অনাগত দিনত আমি একেলগে লগ লাগি কাম কৰাৰ এটা সিদ্ধান্তত উপনীত হৈছিলোঁ বা আমাৰ যিটো সমাগত লোকসভা নিৰ্বাচন আমি 2014 চনত এই লোকসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। আমি 19তো তেওঁ এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত লৈছিল য'ত তেওঁ কংগ্ৰেছক সমৰ্থন জনাইছিল। তাৰ পাছতো আমি আমাৰ সাংসদ নৱকুমাৰ শৰণীয়াক আমি জয়যুক্ত কৰাইছিলোঁ। গতিকে এইবিলেও তেওঁ এটা তেনেকুৱা সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে যে তেওঁ তৃণমূল কংগ্ৰেছক সমৰ্থন দিছে। কিন্তু কথাটো হ'ল যিহেতু কোকৰাঝাৰ সমষ্টিৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটোক BTCত বসবাস কৰা অৱৰ ৰাইজে এটা আৱেগ আৰু অনুভূতি লক্ষ্য কৰি এই নিৰ্বাচনটোত অৱতীৰ্ণ হয়। ইয়াত সন্মানৰ জড়িত হৈছে অৱৰ ৰাইজে কোকৰাঝাৰ সমষ্টিটোক প্ৰতীক বুলি ভাবে। যিহেতু প্ৰতীক বুলি ভাবে এই প্ৰতীক চিহ্নটো যাতে আমাৰ অক্ষুণ্ণ থাকে, আমি ভৱিষ্যতেও যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ কাৰণে এই কথাটো চিন্তা কৰি যোগেশ্বৰ কলিতাই এই সিদ্ধান্তটো বাতিল কৰিব লাগে। আৰু আমি এইটো এটা কথা স্পষ্ট কৰি দিছোঁ যে কোকৰাঝাৰবাসী আমাৰ অৱৰ ৰাইজক এটা কথা স্পষ্ট কৰি দিছোঁ যে আমি অৱৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা তৃণমূল কংগ্ৰেছক আমি সমৰ্থন জনোৱা নাই, এই কথাটো স্পষ্ট।